হাই গাইজ, আপোনালোক সকলোৰে ভালনে? আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে দুৰ্গা পূজাৰ ভিডিঅ' আৰু এয়া দুৰ্গা পূজাৰ সপ্তমী পূজাৰ ভিডিঅ' আৰু ইয়াতে নাম কীৰ্তন চলি আছিলে সপ্তমী পূজাৰ দিনাখন। আৰু মই য'ত য'ত গৈছোঁ মানে সকলো পূজাই মই দেখুৱাম। মানে সপ্তমীতো গৈছোঁ আৰু অষ্টমীত গৈছোঁ, নৱমীত গৈছোঁ, গোটেইখিনিয়ে দেখাম। আৰু আহকচোন তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাওক। আৰু এয়া অষ্টমী পূজা আৰু এয়া অষ্টমী পূজা ওজাপালি চলি আছে। চাওকচোন ইমান সুন্দৰকৈ ওজাপালি গাই আছে। এয়া আমি গোটেইকেইজনে অষ্টমী পূজা চাবলৈ আহিছিলোঁ আৰু এয়া হৈছে মই আৰু এয়া মাইনা আৰু এইফালে আমাৰ বৌ আৰু এইফালে আমাৰ ভণ্টি আৰু এইফালে ভণ্টিৰ ল'ৰাটো। আমি গোটেইকেইজনে অষ্টমী পূজা চালোঁ আৰু ফাংচনো হৈছে, ফাংচনো চালোঁ আমি। তাৰপিছত আমি ধাৰাপুৰলৈ গ'লোঁ। ধাৰাপুৰ পূজা মঞ্চত তাতে পূজা চাবলৈ গ'লোঁ। আহকচোন ধাৰাপুৰত ইমান ধুনীয়া পূজা হৈছে। এয়া চাওকচোন কেনেকুৱা পূজা হৈছে। আৰু পূজা মণ্ডপৰ ভিতৰত সোমাই ধাৰাপুৰত ইমান মানে ভাল লাগিলে ইয়াৰ দৃশ্য দেখি। এয়া মানে বনাইছে এটা পজা ঘৰ, মানে গাঁৱলীয়া পৰিৱেশটো যেনেকুৱা। আৰু এয়া দেখিছেনে, এয়া সৰু বাচ্চাকেইটাই মানে যে ঢকুনা যে আছিলে, ঢকুনাৰ পাতত বহি মানে এনেকৈ টানিছিলে যে, সেইটো আমিও সৰুতে খেলিছিলোঁ। এনেকুৱা মানে খেলি আছে চাওকচোন ঢকুনাৰ পাতত বহি। এইফালে এইটো তেওঁলোকৰ বাঁহ বেতেৰে বনোৱা ঘৰটো। তাৰপিছত আৰু এয়া মানে গছত চৰাই বাঁহ সাজিছে। তাৰপিছত এই সৌফালে চাওকচোন, এয়া একদম চাউল খুন্দি আছে ঢেঁকীত। মানে দেখিয়ে ভাল লাগি গৈছে, যেন মানে গাঁৱৰ পৰিৱেশ এটাত আহি পাইছোঁ, ঠিক তেনেকুৱা লাগি গৈছে। তাৰপিছতে আকৌ আৰু এইফালে দেখাইছে মানে গৰু গাড়ী যে, আজিকালি গৰু গাড়ী দেখিবলৈকে নোপোৱা হৈছে। আৰু এয়া গৰু গাড়ী দেখাই আছে। তাৰপিছত অকণমান আৰু আগফালে গ'লে মানে দেখাই আছে যেনেকুৱা মাছমৰীয়াই যেনেকুৱা মাছ মাৰি থাকে যে, সেই মাছমৰীয়াৰ মাছ মৰাটোও দেখাইছে। মানে দেখি ইমান ভাল লাগি গৈছে, চাওকচোন আপোনালোকে।
এয়া হৈছে ধাৰাপুৰ পূজা মণ্ডপৰ মা দুৰ্গাৰ প্ৰতিমা। মানে ইমানেই ধুনীয়া হৈছে যে মানে চাই থাকিলে চাই থাকিবলৈ মন যায়। এয়া চাওকচোন, নহয়নে বাৰু? ইমান ধুনীয়াকৈ বনাইছে। আৰু এয়া ধাৰাপুৰত হৈ থকা ফাংচনৰ সৰু ল'ৰা এটা ইমান ধুনীয়াকৈ ফুলৰে মেলাৰে মানে গানটো গাইছে, ইমান ভাল লাগিছে চাই। চাওকচোন। আৰু ফাংচন চাই মেলা ঘূৰিবলৈ আহিলোঁ। এয়া চাওকচোন কি যে বনাই আছে, কিবা কণী ভাজি আছে। আৰু এইফালে পূৰা একেবাৰে কি কি যে আছে, ডিস্কো ডেন্সাৰ নে কিয়ে সেইখনৰ নাম। আৰু গোটেইকেইজনে পূৰা আইচক্ৰীম খাই ল'লোঁ আমি কেইজনে, আৰু খাই পূৰা ঘূৰি আছোঁ। এতিয়া বাবুৱে আৰু মায়ে নাই পূৰা চেৰকিত উঠিব বোলে। আমাৰ ভয় লাগে, কিন্তু সিহঁতৰ ভয় নালাগে দেই। এইবাৰ চাব, সিহঁতে চেৰকিত উঠিছে। এইয়া মাইনা আৰু বাবুৱে নহয় চেৰকিত উঠিলে। বাপৰে, এই কেইজন গৈ আছে দেই, এই কেইজন। বাপৰে, মোৰতো দেখিলেই ভয় লাগে, কেনেকৈ যে উঠিছে। তলৰ পৰা চাই আমাৰ ভয় লাগে। এয়া বাবু আহিছে বোলে, বেলুন বোলে ফুটাব। আৰু নৱমীৰ দিনাখন আমি আহিলোঁ মিৰ্জাপুৰলৈ। আৰু মিৰ্জাপুৰতো ইমান ধুনীয়া মানে মা দুৰ্গাৰ প্ৰতিমা বনাইছে। আৰু আমি ইয়াতে সেৱা লৈ কিনে অকণমান বাহিৰলৈ আহিলোঁ। আৰু বাহিৰতো ইয়াৰে মানে মানৱ প্ৰতিমা দেখাইছে। তেনেকুৱা দুৰ্গা মাৰ প্ৰতিমা দেখুৱাই, ঠিক তেনেকৈ মানৱ প্ৰতিমাও দেখাইছে। মই সেয়াও আপোনালোকক দেখুৱাই আছোঁ এতিয়া। এয়া চাওক, মানৱ প্ৰতিমা যেনেকৈ মা দুৰ্গাৰ প্ৰতিমাখন বনাইছে, ঠিক মানুহৰে এনেকুৱাকৈ মানৱ প্ৰতিমা বনাইছে। আৰু একজেক্ট মানে যেন দুৰ্গা মাহে সঁচা সঁচিকৈ বহি আছে, তেনেকুৱা যেন লাগে চালে। পিছত আমি আহিলোঁ আজাৰা সভাঘৰলৈ। আৰু ইয়াতে সুবাসনা দত্তই ইমান ধুনীয়াকৈ গান গাই আছিলে, আৰু গানকেইটা শুনিয়ে ইমান ভাল লাগিলে। আহকচোন আপোনালোকেও শুনক।
প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি কিবা খাবলৈ আহিলোঁ আৰু খাবলৈ মানে আমি হোটেলত আহি কিনো খালোঁ চাওকচোন।